নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান বিজ্ঞান ৰাজ্যাক ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই এইটো ভিডিঅ'ত আলোচনা কৰিম 31/10/2021 তাৰিখে অনুষ্ঠিত হৈ যোৱা অসম টেটৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰবোৰ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে লাভান্বিত হ'ব। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলত নতুন, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰা যাতে পাহৰি নাযায়। এতিয়া আহিছোঁ ১ নম্বৰ প্ৰশ্নটোলৈ। ১ নম্বৰত দিয়া আছে লোকসভাৰ সৰ্বোচ্চ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৫৪৫। কিছুমান ঠাইত ৫৪৩ও দিয়া আছে। আপোনালোকে কোনটো দিছে সেইটো জনাই দিব। ২ নম্বৰত দিয়া আছে কামৰূপী ৰজাসকলৰ ৰাজকীয় চিহ্ন কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাতী। হাতী আছিল কামৰূপী ৰজাসকলৰ ৰাজকীয় চিহ্ন। ৩ নম্বৰত দিয়া আছে হৰপ্পাৰ ভগ্নাৱশেষবিলাকে কিহৰ চিন বুজায়? ইয়াৰ উত্তৰটো হ'ব পৌৰ নগৰীয়া। ৪ নম্বৰত দিয়া আছে অসমৰ প্ৰথম ৰজা কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহীৰংগ দানৱ। মহীৰংগ দানৱ আছিল অসমৰ প্ৰথম ৰজা। ৫ নম্বৰত দিয়া আছে ভাৰতৰ কোনখন ৰাজ্যত বেকাৰ বেছি? বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো মই ক'ব নোৱাৰিলোঁ, কিন্তু এই দুটা ৰাজ্যৰ ভিতৰত এটা ৰাজ্য হ'ব ৰাজস্থান বা বিহাৰ। আপোনালোকে কোনটো চিলেক্ট কৰিছে অনুগ্ৰহ কৰি জনাই দিব। ৬ নম্বৰত দিয়া আছে ভাৰতীয় GDPত কৃষিৰ অৰিহণা কিমান শতাংশ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ১৫%। ভাৰতীয় GDPত কৃষিৰ অৰিহণা ১৫%। ৭ নম্বৰত দিয়া আছে কোনটো দেশত ভাৰতৰ নিচিনা শক্তিশালী বিৰোধী দল আছে? ইয়াৰ উত্তৰটো হ'ব ইংলেণ্ড। ইংলেণ্ডত ভাৰতৰ নিচিনা শক্তিশালী বিৰোধী দল আছে। এনেকুৱা এটা প্ৰশ্ন আহিছিল যে চৰকাৰী আয়োগ কাৰ লগত জড়িত? ইয়াৰ উত্তৰটো হ'ব কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ। ৯ নম্বৰত দিয়া আছে পৃথিৱীত বিশুদ্ধ পানীৰ পৰিমাণ কিমান শতাংশ? ইয়াৰ উত্তৰটো হ'ব ৩%। পৃথিৱীত বিশুদ্ধ পানীৰ পৰিমাণ হৈছে ৩%। ১০ নম্বৰত দিয়া আছে অৰ্থনীতিত সম্পদ কি? কিছুমানৰ মতে যাৰ মূল্য আছে আৰু আন কিছুমানৰ মতে যিয়ে মানুহৰ চাহিদা পূৰণ কৰে। আপোনালোকে কোনটো চিলেক্ট কৰিছে অনুগ্ৰহ কৰি জনাই দিবলৈ পাহৰি নাযাব। ১১ নম্বৰত দিয়া আছে ১৯৫০ চনৰ ভূমিকম্পৰ কেন্দ্ৰস্থল ক'ত আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্বিলং। ১৯৫০ চনৰ ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল শ্বিলং। ১২ নম্বৰত দিয়া আছে কোচ মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোলাকাৰ। কোচ মুদ্ৰাৰ আকৃতি আছিল গোলাকাৰ। ১৩ নম্বৰত দিয়া আছে টিকট কৰ কেতিয়া প্ৰদান কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ১৮৫৮ চনত। ১৮৫৮ চনত টিকট কৰ প্ৰদান কৰা হয়। ১৪ নম্বৰত দিয়া আছে তলৰ কোনজন সংবিধান খচৰা কমিটিৰ সদস্য নহয়? এতিয়া অপশ্যন দিয়া আছিল, সেই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল। ১৫ নম্বৰত দিয়া আছে ভাৰতৰ প্ৰথম নিৰ্বাচনী বিষয়া কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সুকুমাৰ সেন। সুকুমাৰ সেন আছিল ভাৰতৰ প্ৰথম নিৰ্বাচনী বিষয়া। ১৬ নম্বৰত দিয়া আছে হিন্দু সভ্যতাৰ মানুহে কি ধাতুৰ লগত জড়িত নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লৌহ। হিন্দু সভ্যতাৰ মানুহে লৌহৰ লগত জড়িত নহয়। ১৭ নম্বৰত দিয়া আছে বৰ্তমান ভাৰতীয় অৰ্থনীতি অপশ্যন দিয়া আছিল, সেই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে মিশ্ৰ অৰ্থনীতি। বৰ্তমান ভাৰতীয় অৰ্থনীতি হৈছে মিশ্ৰ অৰ্থনীতি। ১৮ নম্বৰত দিয়া আছে আৰ্যসকল ভাৰতত কি ব্যৱসায়ৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পশুপালন। আৰ্যসকল ভাৰতত পশুপালন ব্যৱসায়ৰ লগত জড়িত আছিল। ১৯ নম্বৰত দিয়া আছে ২০১১ চনৰ লোকপিয়ল মতে অসমৰ কোন জিলাত
শিক্ষাৰ হাৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কামৰূপ আৰু ধুবুৰী জিলা। 20 নম্বৰত দিয়া আছে কোনখন মহাদেশক বিষুৱ ৰেখাই সমান দুভাগে ভাগ কৰিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আফ্ৰিকা মহাদেশ। আফ্ৰিকা মহাদেশক বিষুৱ ৰেখাই সমান দুভাগে ভাগ কৰিছে। 21 নম্বৰত দিয়া আছে চৰকাৰক ভাগ কৰা ৰাজনৈতিক দাৰ্শনিক আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্লেটো। বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই। যদি ভিডিঅ'টোত কিবা ভুল হৈছে অনুগ্ৰহ কৰি জনাবলৈ অনুৰোধ জনালোঁ আৰু লগতে মোক ক্ষমা কৰি দিব, কাৰণ আপোনালোকক ভুল ইনফৰমেশ্যন দিয়াটো মোৰ উদ্দেশ্য নহয়। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, কাৰণ আপোনাৰ এটা লাইকে আমাক পৰৱৰ্তী আৰু এটা নতুন ভিডিঅ' বনোৱাত বহুত উৎসাহ প্ৰদান কৰে। আৰু এনেধৰণৰ হেল্পফুল ভিডিঅ' পোৱাৰ কাৰণে জ্ঞান বিজ্ঞান ৰাজ্জাক ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।